ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। সৰ্বভাৰতীয় জমিয়তৰ সভাপতি, উত্তৰ পূব ভাৰতৰ আমিৰ শৰীয়ত সকলৰে নয়নৰ মণি মুফতি খাইৰুল ইছলাম আৰু আমাৰ মাজত নাই। অসমৰ উলমা জগতৰ উজ্জ্বল নক্ষত্ৰ, নিখিল ভাৰত জমিয়তে উলমায়ে হিন্দৰ উপসভাপতি, উত্তৰ পূব ভাৰতৰ আমিৰ শৰীয়ত শ্বেইখুল হাদিছ বুখাৰী প্ৰবক্তা, জামিয়া অসম দাৰুল হাদিছ পৰমাই ভেটি তথা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আল্লামা হজৰত মৌলানা মুফতি খাইৰুল ইছলাম চাহাবৰ 1/7/2020 তাৰিখে সন্ধিয়া সংকটজনক অৱস্থাত নগাঁও ডিউকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। যোৱাকালি পুৱা 9:45 নগাঁও ডিউকেয়াৰ হস্পিটেলত ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুৰ বাতৰিত ৰাষ্ট্ৰীয় মুছলিম সমাজ অত্যন্ত মৰ্মাহত। ৰাষ্ট্ৰীয় মুছলিম সমাজৰ সভাপতি নাজিৰ হুছেইনে শোক প্ৰকাশ কৰি তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। তেখেতৰ জানাজা নামাজ যোৱাকালি বিয়লি 5:15 দগাঁও খেলপথাৰত সম্পূৰ্ণ কৰা হয়। জুৰিয়াৰ পৰা মুস্তাক আহমেদৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম। উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত মুফতি খাইৰুল ইছলাম চাহাব আজি আমাৰ মাজত নাই। তেখেতৰ এই মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজন সুদক্ষ ব্যক্তিক আমি হেৰালোঁ। আমি আশা কৰোঁ আল্লাই তেখেতক জান্নাত নচিব কৰক। লগতে তেখেতৰ পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিলোঁ।